এইখন নদীত শিল উপঙি থাকে এয়া ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ লৈ আহিছো। হেল্ল' গাইজ, আজি পানীৰ মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ আহিছো। আশা কৰোঁ আপোনালোকৰ ভালে আৰু মোৰো ভালে। আমি আছো বৰ্তমান এতিয়া পানীৰ মাজত, এতিয়া সাঁতুৰিবলৈ আহিছো। দেখিছে ইমান ৰ'দ, এতিয়া গৰম, এনেকুৱা গৰম লাগিছে মানে বৰ্তমান, মানে ধৰি লওক আমি ঘৰততো থাকিব পৰাই নাই এতিয়া বৰ্তমান আছো। দেখিছে আপোনালোকে পিছফালে পাহাৰ আছে, পিছফালে এখন চুইচ গেট আছে, দেখিছে গোটেইখিনি আছে ইয়াতে। আমি বৰ্তমান এতিয়া ক'ত আছো আপোনালোকে প্ৰথমৰ পৰা চাব লাগিব ভিডিঅ'টো। আমি তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমি বৰ্তমান ৰাস্তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমি বাইকে ষ্টাৰ্ট দিছোঁৱে। আমি ক'ত গৈ আছোঁ আমি পিছৰ ফালে আপোনাক নিশ্চয় জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আমি ক'ত গৈ আছোঁ আৰু কি কৰিব গৈ আছোঁ গোটেইখিনি আপুনি ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। আৰু ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। যিহেতু আপোনালোকক কৈছিলোঁ আমি ভিডিঅ'টো শেষৰ ফালে জনাম আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ চিজুচা পিকনিক স্পট। যিহেতু চতিয়াৰ পৰা বেছি দূৰ নহয়, আমি ভাবিলোঁ ইমান গৰম দিছে, আমি এপাক তাতে গৈ পেলাই সাঁতুৰি আহোঁ, কাৰণ বহুত ধুনীয়া এটা পৰিৱেশ তাতে। আপোনালোকে জানে পাহাৰৰ পৰা অহা পানীটো কিমান চেঁচা হয়, সেইবাবে আমি সাঁতুৰিব আহিলোঁ। ফাইনেলি আমি বৰ্তমান চিজুচা পালোহি। মাজত ভিডিঅ'টো কৰা নহ'ল বিশেষ অসুবিধাৰ কাৰণে। এতিয়া আমি চিজুচাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকক, কি হ'ল গোটেইখিনি চাব পাব। হাই গাইজ, তো আপোনালোকে দেখিছে নদীৰ কিমান সোঁত, আৰু আমি ইয়াত যিহেতুকে সাঁতুৰিব আহিছিলোঁ, পানী ঢৌ দেখি বহুত ভয় লাগিছে। কি কৰোঁ এতিয়া ভাবি আছোঁ, সাঁতুৰিম নে নাসাঁতুৰিম। আৰু আপোনালোকে এবাৰ চাওকচোন চিজুচাখন চিনেমেটিক শ্বটত কেনেকুৱা লাগে। নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব, চাওকচোন এবাৰ। গাটো ধুব লাগিব, গাটো মানে হেৰি ধাৰটো পুৰা আছে ন। বহুত গৰম বুলি আহিলোঁ সাঁতুৰিবলৈ, কিন্তু ইয়াত গোটেই ৰ'দ, একদম অকণো চাহ নাই, সাঁতুৰিবলৈও পোৱা নাই মানে। হা কথা হেৰি লাগে ন। এতিয়া গোটেই ঘামি জামি অৱস্থা শেষ হৈ গৈছে। এই দুটা আগত ফালে গৈ আছে সাঁতুৰিব বোলে। ইয়াৰ বেগত লৈ আহিছে হাফ পেণ্ট, পূৰা সাঁতুৰিম গৈ পেলাই। অৱস্থা দেখিছে, গৰমত পূৰা ঘামি জামি শেষ, একদম পূৰা অশান্তি লাগি গৈছে। চশমা পিন্ধিলে মানে ৰ'দত মানে চকু মেলিব নোৱাৰি। কি হ'ল? আমি ইমান গৰমত ৰ'দত ঘূৰি ঘূৰি শেষত সাঁতুৰিবলৈ এটা জেগা বিচাৰি পাইছোঁ,
কিন্তু বহুত ৰ'দ দি আছে যদিও আমি সাঁতুৰিম বুলি ভাবিলোঁ। যিহেতুকে আমি সাঁতুৰিম বুলি আহিছিলোঁ, সেইকাৰণে আমি সাঁতুৰিয়ে ইয়াৰ পৰা যাম। তো সেইটো কাৰণে আমি সাঁতুৰিবলৈ সোমাইছোঁ। তাৰ আগতে অকণমান চিনেমেটিক এটা চাই লওক। কি মজা ফিল্ডটো লৈ ল সাঁতোৰ না সাঁতোৰচোন পানীৰ মাজত আমি সাঁতুৰি আছো। মজা লাগিছে পানী যে ফটো এখন মাৰি আণ্ডাৰ দ্য ৱাটাৰ সোমাই যাওঁ নেকি? ভয় চা ভয় চা নাই সাঁতুৰিম এতিয়া সাঁতুৰিম মই অকলে অকলে সাঁতুৰি আছো। কেনেকুৱা লাগিছে ক'ব ফিল্ডটো? এয়া 500 টকীয়া চেম্পিয়নশ্বিপ। 1 2 3 4 চাওঁ কি কি চাউণ্ড দিছে বাইদেউ? মুঠ মাৰি আছে। এইখন নদীত শিল উপঙি থাকে। এয়া হাত লগোৱা কেলা হাত ওলাই আছে উপঙি থাকে। পাহাৰৰ মাজত এয়া নদীত আমি আছো। নদীৰ সোঁতত আমি সাঁতুৰি আছো। ভাল লাগে মজা। মানে গৰমটো আজি 3 দিনৰ পৰা ধৰি বহুত বেছি দি আছে। তো আমি ভাবিলোঁ যে ওচৰতে যিহেতুকে আমাৰ চিৰুচা আছে, চতিয়াৰ পৰা বেছি দূৰ নহয়। আমি আহিছোঁ লগৰ, এইটো চেণ্ট্ৰেলৰ হয়, এইটো আমাৰ গাঁৱলীয়া হয়, এইটো ঘৰতে থাকে। এইটো আইফোনটো ইহঁতৰ বাৰু কথা নাই। আইফোন যাৰে নহওক, ভিডিঅ'টো কাৰ সেইটোৱে মেটাৰ কৰে। যি নহওক, আমি বৰ্তমান এতিয়া ৰ'দত মানে ধৰি লওক আজি 3 দিনৰ পৰা ধৰি একদম পুৰা ৰ'দ দি আছে। তো এইটো ৰ'দত মানে ভাবিলোঁ আমি যে আমি চিৰুচা গ'লে আমি ধুনীয়াকৈ সাঁতুৰি মেলি আহিব পাৰিম। তো আহিলোঁ, আহি পেলাই ৰাস্তা পাহৰি গুচি গ'লোঁ বেলেগ ফালে। তাৰপিছত গৈ পেলাই অকণমান দূৰ গৈ পাহৰিলোঁ যে ৰাস্তাটো বেলেগ আছিলে। তো আমি আহি আছোঁ এতিয়া নদীৰ মাজত আছোঁ, সাঁতুৰি আছোঁ। এতিয়া পিছফালে পাহাৰ দেখিছে, ইয়াত দেখিছে পাহাৰ এইখন চুইচ গেট এখন পাহাৰ, এইফালে ফৰেষ্টৰ হেৰি আছে। তো আমি ফাইনেলি ছাবস্ক্ৰাইব কৰি দিব। এইটো মা দেউতা চবেই কৰাই দিব। দেখি পানীৰ মাজৰ পৰা ধুনীয়াকৈ ওলাই আহিছোঁ। কি মজা এটা ফিল, ইয়াত নদী এটা ফিল হৈছে। এইকেইটা সাঁতুৰি আছে। পানী অকণমান, কিন্তু সাঁতুৰিব জানো, কিন্তু দ নাই। ফিলটো লৈ সাঁতোৰকে চিলনী সাঁতোৰ, গতীয়া সাঁতোৰ। সেইকেইটাতো সাঁতোৰটো কয় নাজানো। সাঁতুৰিবলৈ মানে নোৱাৰি। হয় 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 হয়, বহুত দূৰত হৈ আছে। কেনেকুৱা লাগিছে ফিলটো? ঘৰত থাকোঁতে মজা একদম পুৰা অশান্তি লাগি আছিলে ন গৰমত। চুইমিং পুলত সাঁতুৰি থকা নিচিনা লাগিছে ন? কম মজা লাগে নেকি? ৰ'দৰ কাৰণে একদম চশমাটো অথনিৰ পৰা আন্ধাৰ লাগিছিলে, এতিয়াহে পোহৰ লাগিছে। মানে পুৰা অশান্তি লাগিছে। ফাইনেলি আমি যাওঁগৈ আৰু এতিয়া পানীৰ পৰা উঠোঁ। বহুত টাইম গা ধুলোঁ, এতিয়া গা ধুই হৈ গ'ল। তাৰপিছত যাওঁগৈ আৰু ঘৰ ওলাইছোঁ। বহুত সাঁতুৰিলোঁ আৰু এতিয়া ওলাইছোঁ আৰু ঘৰ যাবলৈ। গোটেই খালি শিলগুটিটো অলপ বেছি, কিন্তু ধুই পেলাই ভাল লাগিলে কিবা এটা। দেখিছে পাহাৰৰ মাজত গোটেই এইফালে পাহাৰ, চুইচ গেট, সিফালেতো এনেকুৱা বহুত পানী হৈছে নহয়।
মানে যদি কেনেবাকৈ তাত পৰিলে মানে ক'ত ওলাব ঠিকান নাই। এটা ধুনীয়া ফিল চাওক। 3 দিনৰ পৰা গৰম ভাবিলোঁ ক'ত যাওঁ, আহি পেলাই সাঁতুৰিলোঁ। খালি পানীটো দ নাই, কিন্তু সাঁতুৰি কিবা ভাল লাগিছে, মানে পূৰা চেঁচা পানী। জেনেৰেলি মানে যিটো ৰ'দ দিছিলে মানে পানীটো বহুত গৰম হ'ব বুলি ভাবি নমা নাছিলোঁ বহুত টাইম, কিন্তু বহুত ভাল পানীটো। মানে পাহাৰৰ পৰা নামি অহাটো, ডাইৰেক্ট পাহাৰৰ পৰা নামি অহা একদম পূৰা চেঁচা পানীটো, ফ্ৰেছ পানী। আমি ভালকৈ একদম আজি মন একদম ভৰাকৈ ধুইছোঁ আৰু গা, প্ৰায় 2 ঘণ্টামান ধুইছোঁ। 1টা বজাৰ পৰা এতিয়া 3টা মানহে বাজিলে চাগে, তো আমি ধুইছোঁ আৰু যি নহওক। আমাৰ ড্ৰেছ চেছ কৰা হৈ গ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। গৈ আছোঁ আৰু যামগৈ ঘৰলৈকে। আকৌ ৰ'দটো আহি গ'ল, উঠিছিলোঁহে ৰ'দটো গৈছিলে বুলি, কিন্তু আকৌ গৰমটো লাগিছে। তাত ধুই যিমান মজা পাইছিলোঁ, এতিয়া মানে উঠি যাওঁতে সিমান মজা আকৌ মানে গৰমটো আকৌ ফিলেই হৈ গ'ল, আকৌ সোমাব মন গৈছে। কি কৰোঁ, উপায় নাই আৰু।